हेलौ लोगोफोर खुलुमबाय नै दिनै आं मोनसे गोदान भिडिअ लाबोलायबाय भिडिअखौ जोबजासे नाय लोगोफोर होमबासो बुजिगोन आरोना रबिराम सारजों सोर साबेसे गिदिर मानसिफोर सापर्टारफोर दं नोंथांमोना बे भिडिअनि गेजेरजों नुलांगोन भिडिअखौ जोबजासे नायबानो जाबाय भिडिअया आंना गोबावसोमोन लोगोफोर नै दिनै लाना फैलायबाय आरो आंना बे भिडिअखौ जोबजासे नायलांदो बिदिब्ला Boleh pun rasa akhir lagi boleh. Zabai, zabai bra. Tali mam fitting lai deh. Ada boxi. Substarian ko video ayo kita hukum amal. Robes to office opening kan tu. Musugao blogger amal defect korno ko. আজ আমি স্টাডি কৰি আছো সেইকাৰণে কোনপ্ৰথমে মই আমাৰ স্টাডি কমিটিৰ চেয়াৰমেন শ্ৰীযুত বীৰেন্দ্ৰ নাথদী ডাঙৰীয়া Teribasana, apa nama? Aha.
गासैखौबो ज' फैनानै मोसाजोबनो खावलायहरनाय जाबाय नोंथांमोना बयबो दोनथ'नो मोना दसे सम रंजाफानांगौ देरहासार जाखाबाय নেতৃত্ব দিয়া আৰু যোগদান কৰা অংশগ্ৰহণ কৰা প্ৰতিজনলৈ দলৰ হৈ অশেষ ধন্যবাদ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি কচুগাঁও ইলেকশ্যন সাব স্টিয়াৰিং কমিটি যেটো গঠন কৰি লৈছোঁ মই সেই কমিটিখনৰ বিষয়ববীয়াসকলক ধন্যবাদ দিব বিচাৰিছোঁ কিয়নো তেওঁলোকৰ সুকলমে পৰিচালনা কৰাৰ কাৰণে যোৱা অক্টোবৰ ছেপ্টেম্বৰ মাহত হৈ যোৱা নিৰ্বাচন বিটিচিৰ যেটো আছিলে সেই নিৰ্বাচনত আমি আমাৰ এই অঞ্চলৰ চৰকাৰ পক্ষৰ পৰা থিয় দিয়া আমাৰ ইএম ডাঙৰীয়া ৰাইজৰ সহযোগ জাতি জনগোষ্ঠীৰ আশীৰ্বাদ ভোটদাতা যিসকল আমাৰ ৰাইজ আছে তেখেতসকলৰ মন জয় কৰিব পৰা ধৰণৰ এই ষ্টেৰিং কমিটিৰ পৰা কাম কৰাৰ ফলতে ষ্টেৰিং কমিটি আৰু ব্লক কমিটিৰ মাজত সুসম্পৰ্ক সমন্বয় ৰক্ষা কৰি কাম কৰাৰ কাৰণে কচুগাঁও পিটিচি সমষ্টিৰ পৰা যোৱা 10টা বছৰ আমাৰ হাতৰ পৰা ওলাই যোৱা এই সমষ্টিখন আমি পুনৰুদ্ধাৰ কৰি পেলাই আমাৰ হাতলৈ ঘূৰাই আনিব পাৰিছিলোঁ বৰ্তমান চৰকাৰ বিটিচিত যেটো আমাৰ আছে পিপিএফ দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত সেই চৰকাৰখনত আমাৰ কচুগাঁও অঞ্চলৰ পৰাও আপোনাসকলে নিৰ্বাচিত কৰি পঠিয়াই দিয়া জনপ্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰাৰ এটা আমি এই ভাগ্যটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আমাৰ এই আজি যেটো আকৌ এমএলএ ইলেকশ্যনৰ কাৰণে গঠন কৰি লোৱা কমিটি যি কমিটিয়ে নেকি যোৱাবাৰ বিটিচি ইলেকশ্যনতো দিনে ৰাতি তেখেতসকলে কষ্ট কৰি পেলাই হাতত টকা নাই পইচা নাই বিভিন্ন ধৰণৰ সমস্যাৰ মাজতো অশেষ পৰিশ্ৰম কৰি কঠিন পৰিশ্ৰম কৰাৰ দ্বাৰা দি যেনেকৈ বিজয় সাব্যস্ত কৰি আমাক তেখেতসকলে দলৰ মান সন্মান ৰক্ষা কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিছিলে মই সঁচাকৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰতি মই মানে কি কয় আমাৰ দলৰ পৰা মই সেলুট তেখেতসকলক মই জনাইছোঁ আজিও এই এমএলএ ইলেকশ্যনৰ পৰিচালনা কৰিবৰ কাৰণে তেখেতসকলৰ ওপৰত পুনৰ আস্থা বিশ্বাস ৰাখি যোৱা দিনবিলাকত যেনেকৈ ভালকৈ কাম কৰাৰ কাৰণে আমি ভাল এটা ফল লাভ কৰিব পাৰিছিলোঁ সেই আকাৰে সেই বিশ্বাস সেই আস্থাটো আকৌ ৰাখি আজি আমি এই এমএলএ ইলেকশ্যনতো তেওঁলোকৰ ওপৰতে দায়িত্ব আমি অৰ্পণ কৰিছোঁ তেখেতসকল এজন এজন ভাগ্যৱান ব্যক্তি হয় বুলি মই ক'ব খোজোঁ লাকি মেন হিচাপে এই কমিটিখন মই গণ্য কৰিছোঁ